Hey guys, welcome to our YouTube channel Lobode. তো এতিয়া আমি মানে কি ঘৰৰ পৰা ওলাই আহিছোঁ ৰাবা আৰু মই বঢ়িয়াকৈ গণেশ পূজা চাবলৈ যাম। তো আজি গণেশ চতুৰ্থী হয়। তো এতিয়া আমি আছোঁ মানে আমাৰ কলেজখনৰ ইয়াতে আছোঁ ৰাবা হাইগড্ডি। তো কলেজখনৰ মানে আমি ইয়াতে মানে সেইত আছোঁ আৰু কি বুলি কয় এইটো পাহৰি গ'লোঁ নহয় এখানি জিৰণি কথাত আছোঁ আমি। তাৰমানে এতিয়া বিৰাট বৰষুণ পৰি আছে আৰু মানে কি এটা কথা গাইজ, আজি আমি গণেশ পূজাটো চাবলৈ যামেই গণেশ চতুৰ্থী হিচাপে। তো এতিয়া আপোনালোকে যোনটো মানে এইটো ক্লিপটো চাই লওক। রাস্তা ব্লক এইফালে জাম লাগি তো আমি বিকাশ দা তো এইখিনি জেগাতে লগ পাইছিলোঁ। আমি লগ কৰিব গৈছিলোঁ তাৰমানে কি গোবৰ্ধনৰ আগত খালৰ বাৰী এখন আছে। তো খালৰ বাৰীত তাতে লগ কৰিব গৈছিলোঁ, কিন্তু ভাবিলোঁ তাতে নৰখিব চাগে ইমান কোনো নাই। আমি 4জনমান গৈছিলোঁ, ৰাধা মই আৰু 2জনমান গৈছিলোঁ। তো সেইকাৰণে আমি কলেজৰ এইখিনিত আহিছিলোঁ। কলেজৰ এইখিনি লগ কৰিলোঁ, কিন্তু বহুত কিবা কৰিম বুলি ভাবিছিলোঁ, বহুত কিবা কথা পাতিম বুলি ভাবিছিলোঁ, ফটো উঠিম বুলি ভাবিছিলোঁ, নাই একোৱে নহ'ল। আৰু গামোচা এখনো আনিছিল ৰাভাই, যিহেতুকে আমি গামোচাখন আনিছিলোঁ। গামোচাখন ৰাভাই যে পিন্ধাইছে সেইটোতে একো শ্বট লোৱা নহ'লে আৰু মানে ফটো উঠাও নাই। অনলি এটা ফটো উঠিছোঁ, এখনতো উঠিছোঁ। আৰু এই বিকাশডালত ভিডিঅ' কৰিছোঁ, বাকী একো কৰা নাই। তাৰমানে গাইজ মানে কেনেকুৱা হৈছে ভাবছিলোঁ যে মানে বেছি চলি নহ'ব আৰু মানে বিকাশডালৰ মানে যেতিয়া আহি এনেকুৱা চলি হৈছে গোটেইবিলাক হাত ধৰাইছে। আমি মানে তেনেকৈ ভিডিঅ' মানে আৰু কলেজত সেইদিনাখন তাৰমানে হেৰি চাব হৈছিল ন, বাৰীতে মাৰিম পাক মানে ৰিচাবাকো দেখা নাপালোঁ আনকি মানে বিকাশদাক চাই লগ কৰি পেলাই বিকাশদাক লগ কৰি ভালকৈ মানে বঢ়িয়াকৈ অকণমান সেই কথা পাতিম, নাই একোৱে নহ'ল। মানে এইফালে প্ৰগ্ৰেম টাইম হৈ গৈছিল, আহিলে এখন আহাৰ পিছতে কি হ'ল পৰা ষ্টুডেণ্ট লাগে মানে আহি আছে আৰু নহ'লে আৰু মানে কি হয় এতিয়া আমি মানে যিহেতু মানে মন্দিৰত যাম, গণেশ মন্দিৰত, তো আমি ধূপ মমবাতি এনেকৈ ল'লোঁ আৰু তাতে এটা বহুত সেৱাকাৰী আহোঁ, যাতে দিনবিলাক ভাল হয় আৰু। কাৰণ আমি যিমান ৰাইড কৰোঁ সিমানে বৰষুণ মাৰে একদম সেই দিনটোত। সেইকাৰণে ভাবিছোঁ আজিও বৰষুণ মাৰছে, সেইকাৰণে পালোঁ এতিয়া আৰু তো বহুত দূৰত ধূপ জ্বলাই লওঁ। ঠিক আছে, আগতে থাকোঁ আগতে কিন্তু গাড়ী কেন লাগছে খাই কেনে কেন লাগছে খাই যি গৰম লাভে কৰা নাই ভালকে একদম আৰু ডকৰা হৈ আছে একদম কেন লাগছে হে গাইছ। আজি যিহেতুকে মানে গণেশ চতুৰ্থী আছিল, তো গণেশ চতুৰ্থীৰ পৰা আমি গণেশ পূজাত সেৱা কৰি ভোগ চোগ খাই বঢ়িয়াকৈ আহিলোঁ এইবাৰ। তো ভাবিছোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বুলি, মানে বেছি দীঘলীয়া নকৰোঁ। আজি মেইনলি আমাৰ কি আছিল মানে আমি যিহেতুকে সোমবাৰে এই মানে বিকাশ দাহঁতক লগ পাইছিলোঁ, বিকাশ দা SBN দাহঁতক মানে 4জন আহিছিল, সিহঁতক 2জনকে লগ পাইছোঁ। মানে ইমান তাতে মানে ষ্টুডেণ্টবিলাক আছিল, কলেজ ষ্টুডেণ্টবিলাক ভালকৈ লগ কৰাই নহ'ল আমাৰ, তাৰমানে ফটো চটো উঠাও নহ'ল।
তো সেনেকৈ আমি যি দুজনক লগ পাইছোঁ দুজনৰ লগত বঢ়িয়াকৈ ভিডিঅ' ফটো কৰিলোঁ কৰি পেলাই আজি সিহঁতৰ ক্লিপখিনি আপোনালোকে চালে তো সিহঁতৰ ভাবিছোঁ আজি বেছি দীঘলীয়া নকৰোঁ ইয়াতে এণ্ড কৰোঁ মেইনলি আমাৰ সিহঁতৰখিনিয়ে দিব লগা আছিল আৰু মানে আপোনালোকক সেইদিনাখন ভিডিঅ'টো মানে বনোৱাও নহ'ল প্লাছ মানে কি আপলোড কৰাও নহ'ল সেইদিনাৰ পৰা আজি সোমবাৰৰ পৰা আজি বুধবাৰ ন আজি বুধবাৰ হৈ গ'ল তেনেকৈ মানে ভিডিঅ'টো একো কৰাই নহ'ল তো ভাবিছোঁ আজি আৰু এইখিনি গণেশ পূজা চূজা চায়ো আমিও চাই আপোনালোককো দেখাওঁ যি পাৰোঁ দেখালোঁ দেখাই বঢ়িয়াকৈ আজি ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব